মন্দিৰ ব্লগ এটা কৰি থাকোঁতে পটককৈ পালোঁ দিহিং পাটকাই। স্পেচিয়েলকৈ আকৌ এই দিহিং পাটকাইতে ব্লগ বনাব আহিম, তেতিয়া আপোনালোকক চব ভালকৈ দেখাম বাৰু। তেতিয়া আমিও ভালকৈ দেখা নাই, আমি সম্পূৰ্ণ দেখা নাই, এনেই আহিছোঁ, এনেই আহি চাইছোঁ কেনেকুৱা লাগে, খালি মজা লাগিলে জেগাডোখৰ চাই। এদিন আহিব লাগিব, পূৰা ভালকৈ আহিম, আপোনালোকক ভালকৈ দেখাম। তেতিয়া আজিনো এই টিলিঙা মন্দিৰ ব্লগ বনাবৰ কাৰণে গৈছিলোঁ, খালি এদিন আহি চালোঁ আৰু কেনেকুৱা লাগে। জেগাখিনি ভালেই লাগিলে। অভয়াৰণ্য দিহিং পাটকাই। গাইজ সিপিনে যোৱা কোনো প্লেন নাছিলে। যদি তাত ব্লগটো বনাব লাগে তেন্তে আপোনালোকে কমেণ্টত জনাব। যদি এইটো ভিডিঅ' ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব যদি তাত ব্লগটো বনাব লাগে। হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল নামৰূপ বয়। আজি আমি গৈ আছোঁ বৰডুবি টিলিঙা মন্দিৰ। টিলিঙা মন্দিৰ মই লকডাউনৰ আগতে যোৱা, পিছত যোৱাই নাই। তো আজি ব'লক চাওঁগৈ লকডাউনৰ পিছতো এই আগৰ নিচিনা ভিৰ থাকে নে নাথাকে। জানো তিনিচুকীয়াৰ টিলিঙা মন্দিৰ ঠাইৰ নাম হ'ল বৰডুবি। বিচাৰি পাবা মনৰ মানুহ জ্বলালে চাকি গছি। তিনিচুকীয়াৰ টিলিঙা মন্দিৰ ঠাইৰ নাম হ'ল বৰডুবি। বিচাৰি পাবা মনৰ মানুহ জ্বলালে চাকি গছি। জানো ডেকা জীয়ৰী আহেনো যোৰা পাতি পুৱা গধূলি। আমি বৰ্তমান দুলীয়াজান পাইছোঁহি, অলপ অলপ বৰষুণ দি আছে আৰু। अखिल विश्व पालक प्रभु कृपावंत भगवान, भूल न शिव कभी तुम्हें ऐसा दो वरदान। ध्यान धरूं मैं सदा प्रभु निश दिन चारों यार, कृपा तुम्हारी बनी रहे महादेव सुखधार। मंत्र महामणि नमः शिवाय सकल सिद्धि सुखदार। नाम जपो नित प्रेम से कलियुग यही उपाय। शिव को सदा मनाइए गौरी सहित गणेश। पाहि 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 प्रभु पार ब्रह्म परमेश। ओम नमः शिवाय, ओम नमः शिवाय। नाम सुधा रस पीजिए करके शिव का ध्यान। शंकर के गुण गाइए चाहत जो कल्याण। शंभु सुरेश्वर उमापति विश्वनाथ भगवान। গাইজ ভিতৰত ফটো চটো ভিডিঅ' চিডিঅ' কৰিব দিয়া নাই, সেইটো কাৰণে আকৌ দেখুওৱা দিগদাৰ হ'ল আৰু। যিকেইটা কৰিলোঁ অকণমান চিক্ৰেটকৈ কৰিছোঁ। তো ইয়াত সদায় ইমানে মানুহ হয়নে? ইমানেই হয় আৰু সোমবাৰে বেছি হয় আৰু বেলেগ দিনটো নাথাকে ইমান মানুহ। আজি সোমবাৰ, আজি অলপ বেছি আছে আৰু। কৰোণা ভাইৰাছৰ কাৰণে অলপ চিক্ৰেটকৈ ভিডিঅ'কেইটা কৰা হ'ল, সেইটো কাৰণে অলপ চব বস্তু ভালকৈ দেখাব নোৱাৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো বহুত ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ আৰু